হাই ফ্ৰেণ্ডছ, আজি বাহিৰত গৈ দেখিলোঁ যে বতৰটো ডাৱৰীয়া কৰিছে। সেয়ে ভাবিলোঁ মই আজি চিকেন বনাওঁ। তাকে ভাবি পিনি মই ৰৈ নাথাকিলোৱেই নহয়, মাৰ্কেটলৈ বুলি যাবলৈ ওলালোঁ। ব'লক চিকেনখিনি লৈ লওঁগৈ। মাৰ্কেটলৈ যিহেতু অলপ দূৰ হয়, সেইটো কাৰণে মই টুকটুকি ল'লোঁ। আমাৰ ফালে টুকটুকি বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। মাৰ্কেট পাই গ'লোহি, এতিয়া মই চিকেনখিনি লৈ লৈছোঁ। চিকেনখিনি আনি মই ঘৰ পালোঁহি। এতিয়া মই 2টা পিঁয়াজ কাটি লৈছোঁ। ৰ'ব দেই, এইখিনিতে হাতৰ আঙুলিকেইটা কিন্তু কাটি নল'ব। এতিয়া মই বাকী বস্তুখিনিও এনেকৈ কাটি মেলি ল'লোঁ। কেৰাহীটো গৰম কৰি তেল দিলোঁ। আলুখিনি মই এতিয়া ফাৰ্ষ্ট ফ্ৰাই কৰি লৈছোঁ। আলুখিনি ফ্ৰাই হোৱাৰ পিছত মই পিঁয়াজ, আদা ৰচুনৰ পেষ্টখিনি এনেকৈ বনাই ল'ম। তাৰপিছত মই বিলাহীখিনি এড কৰি দিম আৰু লগতে কেঁচা জলকীয়া 2টা দি দিছোঁ। এতিয়া মই বাকী মছলাখিনিও এড কৰি দিম। ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, মিট মছলা গোটেইখিনি দি পিনি মই এনেকৈ অকণমান পানী দি মছলাখিনি সিজিবৰ কাৰণে ঢাকন দি ৰাখি দিম। তাৰপিছত মোৰ সিজা হোৱাৰ পিছত মই এতিয়া চিকেনখিনি দি দিছোঁ। চিকেনখিনি হোৱাৰ পিছত মই এতিয়া অলপকৈ লৰাই থাকিম। আৰু ইয়াৰ পিছত মই এতিয়া আলুখিনিও দি দিছোঁ। সিজিবৰ কাৰণে মই এতিয়া গৰম পানী অকণমান দি দিলোঁ। মোৰ এই চিকেনখিনি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। বাই বাই।